Hey guys, স্বাগতম মোৰ ইউটিউব চেনেল এমআৰ জ্যোতিত আৰু আজি মোৰ হাতত আছে এটা বাজেটৰ বহুত কম দামী বুলিয়ে ক'ব পাৰি সোৱাইপ কানেক্ট নিউৰো 4G যিটো মই এমাজনৰ পৰা লৈছো 3200 দি আৰু slopcruise.com এইটো ফোন 2900 মান টকাত পাই যাব আৰু ইয়াত যদি আমি বক্সত থকা প্ৰাইস চাওঁ 3999 3999 লিখা আছে সো জলদি আমি ফোনটো খুলো বক্সটো খুলো চাও বক্সৰ লগত কি আছে প্ৰথম বক্স খুলি আমি পাম সোৱাইপ কানেক্ট নিউৰো 4G ফোনটো অলপ সাইডত ৰাখি দিছো এখন প্লাষ্টিক টেম্পাৰ গ্লাসও পাইছো এখন গাইড বুক আৰু কি চাও এডাল চাৰ্জাৰ এই চাৰ্জাৰডালৰ ৰেটিংটো কিমান চাই লওঁ 5 volt 1 ampere rating so USB micro USB হয় তেতিয়াহলে আমি ফোনটো লৈ আহো ফোনটো দেখিবলৈ এনেকুৱা সো প্ৰায় ধুনিয়াই লাগে অলপ গোল টাইপ হয় তিনটা বেক হোম খুলি চাওঁ সো এইটো বেক সাইডটো খুলিলো 2000 mAh বেটাৰী হয় সো সাগৈ 4 ইঞ্চৰ ফোনত যেটো এটা ভাল বেটাৰী বেকআপ দিব ইয়াত ক্যামেৰা এটো LED লাইট আৰু ইয়াত এখন সিম 1 ইয়াত সোমাব পাৰি আৰু ইয়াত সিম 1 নহলে মাইক্ৰো SD কাৰ্ড মানে হাইব্ৰিড স্লট হয় সো আমি এখন জিও সিম লগাই চাম যেহেতু 4G ফোন হয় ঠিক আছে সিমখন লগোৱা হৈ গৈছে আমি পাৱাৰ অন কৰো যেতিয়ালৈকে ফোনটো অন হয় তেতিয়া আমি বক্সত কি আছে এটো চাই লওঁ বক্সৰ পিছফালে লিখা আছে 1.5 GHz quad core CPU কিহৰ MediaTek নে Snapdragon এটোতো নাই এটো পিছত মই আপোনাক কৈ আছো 512 MB RAM dual sim 4G VoLTE phone হয় Android 6 Marshmallow 4 inch 4GB ROM 5 MP rear camera and 1.5 MP selfie camera 2000 mAh battery so ইয়াত এখিনি লিখা আছে ইয়াত আছে সোৱাইপ কাস্টমাৰ কেয়াৰ নাম্বাৰ so ফোনটো সাগৈ বুট আপ হৈ গল জিও 4G VoLTE এটো ভি সিগন্যাল আহি আছে না 4G VoLTE হয় সো এটো এটা 4G VoLTE ফোন হয় আমি এবাৰ নেটটো অন কৰি চাইও সো চলিব আৰম্ভ হৈ গৈছে নেট এবাৰ গুগলত যাই চাওঁ সোৱাইপ নিউৰো 4G ক্যাৰম ব্ৰাউজাৰটো কোড গ'ল আমি ইয়াত লিখিম ফোন
Oh, 4G নেটে চলি আছে। সো সাউন্ড বুলি ক'বলৈ গ'লে মাইক সাউন্ড ইয়াৰ পৰাই আহে, সো ইমান এটা ভাল সাউন্ড নহ'ব চাগৈ, হ'লেও আমি এবাৰ শুনি চাওঁ অডিঅ'। সাউন্ড কোৱালিটিটো ইমানেই হয় আৰু ইয়াতকেতো বেছি নাই। তো ইয়াত যদি মই এনেকৈ হাতখন দিওঁ আৰু চাউণ্ডটো নাহাই হৈ যায়। তো ঠিকে আছে, কেমেৰাটো এবাৰ আমি চাই লওঁ। কেনেকুৱা কেমেৰা। তো 3000 টকা বা 3200 হিচাপত ফোনটো ঠিকে আছে, কেমেৰা পাৰফৰ্মেঞ্চ ইমান প্ৰাইচটো লৈ ঠিক ঠাক বুলি ক'ব পাৰি। সো চেলফিও নথকা নহয়, চেলফিও আছে। তো মই ভিডিঅ'টোৰ লাষ্টত কেইটামান কেমেৰা চেম্পল দেখাই দিম। সো এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। ভিডিঅ'টোৰ লাষ্টত দুটামান আমি কেমেৰা চেম্পল দেখাম, আৰু মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব ৰাখিব নাপাহৰিব। এমাৰ জ্যোতি, মই আৰু এনেকুৱা ভিডিঅ' আনি থাকিম। এই দুখন ফটো হৈছে ফ্ৰণ্ট কেমেৰা দি তোলা পিকচাৰ 1.3 MP। সো এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।